Hi guys, welcome to my YouTube channel. আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। কৃষ্ণ হৈছে হিন্দু ধৰ্মৰ এজন আৰাধ্য দেৱতা। এই ধৰ্মত বিভিন্ন সম্প্ৰদায়ে বিভিন্ন দৃষ্টিকোণেৰে তেওঁক পূজা অৰ্চনা কৰে। একাধিক বৈষ্ণৱ সম্প্ৰদায়ত তেওঁক বিষ্ণুৰ অষ্টম অৱতাৰ হিচাপে গণ্য কৰা হয়। অন্যহাতে কৃষ্ণ ধৰ্মৰ অন্যান্য সম্প্ৰদায়সমূহত তেওঁক স্বয়ং ভগৱান বা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়া হয়। শাস্ত্ৰীয় বিৱৰণ আৰু জ্যোতিষ গণনাৰ ভিত্তিত লোকবিশ্বাস অনুসৰি কৃষ্ণৰ জন্ম হৈছিল 3228 খ্ৰীষ্টপূৰ্বাব্দৰ 18 বা 21 জুলাই। কৃষ্ণ আছিল মথুৰাৰ ৰাজ পৰিয়ালৰ যাদৱ বংশীয় পিতামাতা বসুদেৱ আৰু দৈৱকীৰ অষ্টম সন্তান। দৈৱকীৰ ককায়েক কংসই তেওঁলোকৰ পিতা উগ্ৰসেনক বন্দী কৰি সিংহাসন আৰোহণ কৰাৰ পিছত শুনিবলৈ পাইছিল যে দৈৱকীৰ গৰ্ভৰ অষ্টম সন্তানৰ হাতত তেওঁৰ মৃত্যু হ'ব। এই কথা শুনি তেওঁ দৈৱকী আৰু বসুদেৱক কাৰাৰুদ্ধ কৰিছিল। ভাগৱত পুৰাণ মতে কোনো ধৰণৰ যৌন সংগম ব্যতিৰেকে কেৱল মাত্ৰ মানসিক যুগৰ ফলতেই শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। হিন্দুসকলে বিশ্বাস কৰে যে সেই যুগত এনেধৰণৰ যুগৰ সম্ভৱ আছিল। কৃষ্ণৰ জীৱন বিপন্ন বুলি জানি বসুদেৱে জন্মৰ নিশাতেই কৃষ্ণক কোলাত লৈ পাইছিলগৈ নন্দ যশোদাৰ ঘৰ। আৰু দিহানামসমূহতো তাৰ ব্যাখ্যা খুব ধুনীয়াকৈ আছে। মই অকণমান গাই দিছোঁ। উপজিলা শ্ৰীহৰি কংসৰ কাৰাগাৰে ও বসুদেৱে থৈলা তোমাক যমুনাৰ পাৰে ৰাম 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 কংস বন্ধ কাৰাগাৰে ও যদুৰাই দৈৱকীত জন্ম লৈলা অষ্টমীৰ দিনাই কুলে লয়া বসুদেৱে থলে পলুৱাই তুলি তালি ডাঙৰ কৰে নন্দ যশোদাই ও তুলি তালি ডাঙৰ কৰে নন্দ যশোদাই। শ্ৰীকৃষ্ণৰ সেই জন্মৰ দিনটোৱে আজিও কৃষ্ণৰ জন্মাষ্টমী হিচাপে পালন কৰি আহিছে। জন্মাষ্টমী হৈছে শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্ম উৎসৱ। ইয়াক কৃষ্ণৰ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, কৃষ্ণ জয়ন্তী আদি নামেৰেও জনা যায়। এই জন্মাষ্টমী ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত পালন কৰা হয়। অসমীয়া বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলে শ্ৰীকৃষ্ণক সুঁৱৰি শংকৰ মাধৱৰ নামঘোষা গায় তেওঁলোকে আনন্দত মতলীয়া হৈ থাকে। আৰু নিশা 12 বজাৰ লগে লগে তেওঁলোকে কৃষ্ণৰ জন্ম হোৱা বুলি এটা শব্দ উলিয়ায়, সৰু কেঁচুৱাৰ শব্দ এটি উলিয়ায়। আৰু এই নাম প্ৰসংগ পিছদিনা ৰাতিপুৱালৈকে চলে। আৰু তাৰপাছত সকলোৱে মাহ প্ৰসাদ গ্ৰহণ কৰি জন্মাষ্টমী পালন কৰে। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী শাস্ত্ৰীয়ভাৱে পালন কৰাৰ উপৰিও কোনো কোনো ঠাইত নাটকীয়ভাৱেও পালন কৰা দেখা যায়। বিশেষকৈ লাওপাৰাৰ শ্ৰী শ্ৰী শ্যামৰাই গোসাঁই ঘৰত পুতলাৰ নিৰ্মাণ কৰে। কৃষ্ণৰ পুতলা নিৰ্মাণ কৰে তেওঁলোকে পূজা প্ৰাৰ্থনা কৰাৰ পিছত কোনোবা পুৰুষ বা মহিলা এজনে দৈৱকীৰ ভাও লয় আৰু প্ৰসৱ বেদনাৰ অভিনয় কৰে। আৰু কোনো এজনে আকৌ চিকিৎসক হৈ দৈৱকীক সহায় কৰে। আৰু অৱশেষত কৃষ্ণৰ জন্ম হয়। আৰু সেই মুহূৰ্ততে পুৰোহিতজনে শ্ৰীকৃষ্ণক কোলাত লৈ মানে শ্ৰীকৃষ্ণৰ পুতলাটি কোলাত লৈ কৃষ্ণ জন্মিলে বুলি নৃত্য ভংগীমাৰে প্ৰদৰ্শন কৰে। বৰপেটা সত্ৰত জন্মাষ্টমীৰ প্ৰসংগত ব্ৰাহ্মণ পুৰোহিতে কীৰ্তন ঘৰত কলীয়া ঠাকুৰ আৰু দৌল গোবিন্দক পূজা কৰে। পূজা কৰা ঠাইখিনিত দৈৱকীৰ প্ৰসৱ গৃহ বুলি মানি লয় তেওঁলোকে। মাজনিশাৰ পূৰ্বেই পূজা উপাসনাৰ অন্ত পৰে আৰু বিহান পুৱাতেই শ্ৰীকৃষ্ণৰ জন্ম হোৱা বুলি কয়। পুৰোহিতে কৃষ্ণ জন্মৰ লগে লগে শংখ ঘণ্টা আদি বজায় আৰু মহিলাসকলেও উৰুলি দিয়ে। পূজাৰীয়ে কলীয়া ঠাকুৰ আৰু দৌল গোবিন্দক পূৰ্বৰ স্থানত স্থাপন কৰাৰ লগে লগে জন্মাষ্টমীৰ অন্ত পৰে। জন্মাষ্টমীৰ দিনা ঠায়ে ঠায়ে শ্ৰীকৃষ্ণক সুঁৱৰি তেওঁৰ নাম কীৰ্তন কৰা হয়। মোৰো সৰুদিনৰ নাম এটিলে মনত পৰিছে। আমি যেতিয়া চতুৰ্থ তৃতীয় মানত আছিলোঁ তেতিয়া শ্ৰীকৃষ্ণক সুঁৱৰি আমিও দিহানাম গাইছিলোঁ। হয়তো মোৰ বান্ধৱীসকলে চালে তেওঁলোকৰো মনত পৰিব। এনেকুৱা আছিলে কথাখিনি। গিৰ 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 শব্দে মেঘে গৰজিলে নুশুনি বজাৰ মাত পালি পহৰীয়া সবে নিদ্ৰা গইলা উপজিলে জগন্নাথ। মোৰ যদি লগৰখিনিয়ে চাই আছে সৰুকালৰ বান্ধৱী কেইজনীয়ে হয়তো সিহঁতে গম পাব আমি এইবিলাক একেলগে গাইছিলোঁ। আৰু শ্ৰীকৃষ্ণৰ কেইটামান কথা ক'বলৈ বিচাৰিছোঁ।
তেওঁৰ বাণী, মই দেখুওৱা পথেৰে আগবাঢ়ি চোৱা, তুমি বিচৰা সকলো পথ খুলি নিদিওঁ যদি ক'বা, মোৰ কাৰণে খৰচ কৰিতো চোৱা, কুবেৰৰ ভাণ্ডাৰ মুকলি কৰি নিদিওঁ যদি ক'বা, মোৰ মাহাত্মাৰ কথা শুনিতো চোৱা, কৃপাবৃষ্টি নহয় যদি ক'বা, মোৰ কাষলৈ আহিতো চোৱা, তোমাক ধ্যান নিদিওঁ যদি ক'বা, মোৰ মাহাত্মা প্ৰচাৰ কৰিতো চোৱা, তোমাক মূল্যৱান নবনাওঁ যদি ক'বা, মোৰ চৰিত্ৰক বিশ্লেষণ কৰিতো চোৱা, জ্ঞানৰ ভঁৰাল তোমাক নিদিওঁ যদি ক'বা, মোৰ সহায় বিচাৰিতো চোৱা, বশ্যতাৰ শিকলিৰ পৰা মুকলি নোহোৱা যদি ক'বা, মোৰ বাবে অশ্ৰু বোৱাইতো চোৱা, তোমাৰ জীৱন আনন্দত ভৰাই নিদিওঁ যদি ক'বা, মোৰ পথেৰে আগবাঢ়িতো চোৱা, তোমাক শান্তিৰ দূত নবনাওঁ যদি ক'বা, মোৰ বাবে তুমি কিবা হয়তো চোৱা, তোমাক আমোল ৰতন নবনাওঁ যদি ক'বা, মোৰ কীৰ্তন কৰিতো চোৱা, জগতৰ বিস্ময়কৰ নবনাওঁ যদি ক'বা, তুমি মোক মানিতো চোৱা, তোমাক আনে নামানে যদি ক'বা। শেষত তাই কওঁ, কৃষ্ণৰ কীৰ্তন কৰা হে সখী হওক, কৃষ্ণৰ কীৰ্তন কৰা, পুণ্যৰ সঞ্চয় কৰিয়া নিশ্চয়, পুণ্যৰ সঞ্চয় কৰিয়া নিশ্চয়, সুখে সংসাৰক তৰা হে বৈষ্ণৱ, কৃষ্ণৰ কীৰ্তন কৰা। আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টি কেনে পালে জনাব। যদি ভিডিঅ'টি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এতিয়াও যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই।